নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনালোঁ টপিক ৱাইজ ষ্টাডি চেনেলৰ আন এক নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম বিখ্যাত গ্ৰন্থ আৰু ইয়াৰ গ্ৰন্থকাৰসমূহৰ বিষয়ে। আপুনি যদি এইটো চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পোৱাৰ বাবে। প্ৰথম গ্ৰন্থখনৰ নাম হ'ল পঞ্চতন্ত্ৰ আৰু ইয়াৰ লিখক হৈছে বিষ্ণু শৰ্মা। দ্বিতীয় হৈছে ৰঘুবংশ। ৰঘুবংশ লিখিছিল কালিদাসে। মেঘদূতৰ লিখক হৈছে কালিদাস। আকবৰনামা বা আন এটা হৈছে আইন-ই-আকবৰী, এই দুয়োটা কিতাপে লিখিছে আবুল ফজলে। চকৰি ফেটি বুৰঞ্জী লিখিছিল নুমলী বৰগোহাঁই। ৰাজেশ্বৰ সিংহৰ দিনত এই কিতাপটো লিখা হৈছিল। তুংখঙীয়া বুৰঞ্জী লিখিছিল শ্ৰীনাথ বৰুৱাই আৰু গদাধৰ সিংহৰ দিনত লিখা হৈছে। সাতসৰী অসম বুৰঞ্জী লিখক হৈছে সূৰ্য কুমাৰ ভূঞা। অৰ্থশাস্ত্ৰ লিখক হৈছে কৌটিল্য বা চাণক্য। আনন্দমঠ লিখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। ৰামচৰিত মানস লিখিছিল তুলসী দাসে। হৰ্ষচৰিত লিখিছিল বাণভট্ট। ৰাজতৰংগিনী লিখিছে কলহন। গীত গোবিন্দ আৰু ইয়াৰ লিখক হৈছে জয়দেৱ। নাট্যশাস্ত্ৰ লিখিছিল ভৰতমুনিয়ে। গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰামায়ণ বাল্মীকি। মহাভাৰত লিখিছিল ব্যাসদেৱে। চৰক সংহিতা আছিল চৰক। ৰত্নাৱলী শ্ৰীহৰ্ষ। মাই মিউজিক মাই লাইফ ৰবি শংকৰ। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট লিখিছিল বাণীকান্ত কাকতিয়ে। ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰু। হোৱাই আই এম এথিষ্ট আছিল ভগত সিং। তাবাকাত-ই-নাছিৰী লিখিছে মিনহাছ-উদ্দিন চিৰাজ। দ্য কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম লিখিছিল এইচ.কে. বৰপূজাৰী। তাৰিখ-ই-আছম বা ফাতিয়াহ-ই-ইব্ৰিয়া লিখক হৈছে চিহাবুদ্দিন তালিচ। সফৰনামা ইবন বটুতা। ইণ্ডিকা মেগাস্থানিছ। ডিস্কভাৰী অফ আছাম সতীশ চন্দ্ৰ কাকতি। চলেষ্টিয়েল বডি জাকা আল হাৰ্টি। গ্লিম্পাছ অফ ৱৰ্ল্ড হিষ্টৰী জৱাহৰলাল নেহৰু। ইণ্ডিয়াছ ফ্ৰীডম লিখিছে জৱাহৰলাল নেহৰু। ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড জৱাহৰলাল নেহৰু। উইংছ অফ ফায়াৰ এপিজে আব্দুল কালাম। হিন্দ স্বৰাজ মহাত্মা গান্ধী। দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায়। শিশু ৰবীন্দ্ৰনাথ ঠাকুৰ। ইগনাইটেড মাইণ্ডছ এপিজে আব্দুল কালাম। য়াং ইণ্ডিয়া মহাত্মা গান্ধী। ইণ্ডিয়া ডিভাইডেড ৰাজেন্দ্ৰ প্ৰসাদ। কি টু হেল্থ মহাত্মা গান্ধী। আনহেপী ইণ্ডিয়া লালা লাজপত ৰায়। দ্য আৰ্কিটেক্ট হোম ইন বেদাস বাল গংগাধৰ তিলক। গীতা ৰহস্য বাল গংগাধৰ তিলক। সংছ অফ লাইফ সৰোজিনী নাইডু। চাৰ্চ ফৰ ট্ৰুথ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডেথ এণ্ড দ্য স্প্ৰিং সৰোজিনী নাইডু। দ্য প্ৰেচিডেন্সিয়েল ইয়াৰ প্ৰণৱ মুখাৰ্জী। ইণ্ডিয়া উইন্স ফ্ৰীডম আবুল কালাম আজাদ। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে থকা বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব।